নমস্কাৰ ৱেলকাম স্বাগতম আপোনালোকে যদি অসমীয়া কমেডি চেনেলটো চাই থাকিব বিচাৰিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত যোনটো ঘণ্টা আছে সেইটো লাইকে বজাই দিব তেতিয়া আপোনালোকে নতুন নতুন ভিডিঅ'বিলাক চাই থাকিব পাৰিব দিয়ক সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক বলকচোন তেনেহ'লে আমাৰ ভিডিঅ'টো আৰম্ভ কৰি দিয়ক। মই বিচিত্ৰ কুমাৰ দাস আৰু আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই অনুষ্ঠানলৈ। ভালকে কেমেৰা মাৰা যদি মাৰা পাৰে একদম মানে দেও নহয় ভালকে মাৰিবি হা। নমস্কাৰ, মই বিচিত্ৰ কুমাৰ দাস আৰু আজি মই এটা বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আমাৰ চৰকাৰী পিঁয়াজ আৰু চৰকাৰী বুটৰ বিষয়ে মই সেই বিষয়লৈ মই আজি উপস্থিত হৈছোঁ আৰু আজি আমাৰ মাজত উপস্থিত আছে আমাৰ সদৌ অসম বুট খন্থাৰ মানে একদম আগ্ৰহ এটা মাতি লৈ আহিছোঁ। আহক আপুনি আহক। এখেতে মানে খুব মানে বহুত ভালকে বহক। এখেতে মানে খুব মানে বুট খাই ভাল পায়। আচ্ছা, আপুনি যে এই যে বুটটো যে খায় নমস্কাৰটো দিয়ক। নমস্কাৰ নমস্কাৰ নমস্কাৰ। আচ্ছা, আপোনাৰ ঘৰ ক'ত? মই ডিমাকুছিত। আচ্ছা, ডিমাকুছিত কুচিত কুছিত। আচ্ছা, মানে কুচি গেছি ডিমাকুছি যাওয়ার দ্বারে কুছি গেছি। কুচি গেছি। আচ্ছা, আপনি যে এই যে ডিমাকুচি বুলি কৈছি আপনি তো ডিমাও খাওয়া পারলে কই আপনি যে বুট খালাক কিয়? নাই মানে সরকারি বুট আচ্ছা সহজতে পাই। আচ্ছা, পয়সা নালাগে। ও লক্ষ্মী পূজা গেল গেল গেল, দুর্গা পূজা গেল গেল গেল, কতি বিহু গেল, কচি বিহু, গতিকে কচি বিহু নহয় কাতি বিহু, কাতি বিহু গেল। বিহু গতিকে এই বুটটো আমি এটা সহজত পালো পালো সেই হিচাপে আমি বুট ভাই পালো। আপনি পুরো একেবারে পুরো মারি দিছি। নাই মারি দিছো মানে যিহে বুট মানে পেটৰ গুলগুলিত গুলগুলিত থাকতে নৰি এরে এরে যিটো যিটো আপনার এই যে খালাক যি খাওয়ার পিছত তো আপনার নিশ্চয় হাওয়া অলপ অলব পিছফালে দি মানে পেটৰ গুলগুলিত ৰাতি টোপনি নাহে। টিপনি নাহে। টোপনিটো নাহি মানে 1.5 মিল অন্তৰতে আচ্ছা, একদম মলয় বতাহ দৰাই আৰু মই নাজান গুম ও আমার খন্ডিগড় গেলি যাই একদম খণ্ডিগড় পাই যায়। খন্ডিগড় ধুলাবাৰী পাই যায়। এবার যে বন্ধা চকত পাবো বুন্দাচৰো পায় পাই পাই পাই। এফালে ঘূৰি দিলে বুন্দাচৰো পাই যাব। আচ্ছা আচ্ছা, আপনি নিশ্চয় সেই বুটটো কিন্তু ভাল বুটে খাসি মই গম পাইছো। আচ্ছা, এই যে বুটবিলাকৰ মাজত যে সৰু সৰু যে এটা বিন্ধা থাকে সেইবিলাক বিন্ধা থাকিলে নিশ্চয় আপেগিলা খানে কাণ খুলি পিন্ধিব পাৰিব বুটত, মানে কাণত কাণ খুলি পিন্ধিব পাৰিব সেইবিলাক বুট কিন্তু যদি ব্যৱহাৰ কৰে হয়নে? কি ক'ব এই বিষয়ে? মানে বুটত যিবিলাক ভোংলা থাকে বিন্ধা আমি ভোংলা বি জানো ভোংলা থাকে সেই ভোংলাৰ কাৰণে মানে যি কলৰ লগতে ঘুমটি নাই পেটত ভুল জানো একদম মস্ত ডাঙৰ টিউন নাগৰাহী বজাই থাকে। আচ্ছা আচ্ছা, ঘুমটি নাই ইফালে বাগৰো সিফালে বাগৰো ৰাতিপুৱা ভোট বুজি থাকবে নোৱাৰো। চৰকাৰী লেট্ৰিন ভৰ্তি কৰাত বাহিৰে আৰু আচ্ছা, আপোনাৰ লগত মই আৰু কথা পাতিম কিন্তু এই কথাখিনিৰ মাজতে এটা মই লৈছো এটা বাণিজ্যিক বিৰতি, আকৌ পুনৰ ঘূৰি আহিম তাৰে ঘূৰি আহিম আৰু কিবা এটা নে কি? আচ্ছা আচ্ছা ঘূৰি আহিম আপোনালোকে চাই থাকিব আমাৰ এই অনুষ্ঠানটো। মর্নিং স্যার। অতিল্য ইয়েস স্যার। আজি প্ৰথম দিন ইয়েস স্যার। কিন্তু আজি এই লুঙি হেনে দি 100% হাজিৰা কৰা মানুহ নাকি আজি থ্যাংক ইউ স্যার। কিন্তু বকাত কে আছে স্যার এই তোমার পিটি ইচ্ছে রে ইয়ে মল যাও নাই অলপ যাও নাই নাও মানে যাও নাই নেতে এলি এই জনতা সামন দিছ আৰু এটি লগ ফোন নাও মান ৰদুত দি সুস্থ এৰি ল মাৰি থাকা ঘছৰ ঘছ 1 মিনিটে মল চাফা। নমস্কাৰ, বিৰতিৰ পিছত আকৌ পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে এখেত হৈছে বুটৰ মানুহ, মানে বুটৰ সভাপতি বা সম্পাদক, আৰু এখেত হৈছে পেজুৰ মানুহ। আচ্ছা, এখেতক মই বুটৰ কথা আপোনাক বহুত সুধিলোঁ, এখেতক মই এতিয়া পেজুৰ কথা সুধিব লাগিব আৰু আপুনি যদি মাজতে যদি পেন মাতে মাৰি দিম একদম মৰম থাকিব। আচ্ছা, আপুনি মোক কওক এতিয়া কথাটো হৈছে এই যে পেজুৰ দি আপোনাৰ যি দামবিলাক যে বাঢ়িছে একদম বহুত দাম বাঢ়িছে, আপুনি গম পায় পেজুৰ দাম বাঢ়িছে মাছি কিয় আমাক খুজিছে। ঠিক আছে, পেজুৰ যি দামটো যি বাঢ়িছে এই পেজুৰ যি দাম বাঢ়িল কি কাৰণে পেজুৰ দামটো বাঢ়িল আপুনি মোক কওক। পেজুৰ দাম বাঢ়বই কিয় বাঢ়বতো গম পাইছো পেজুৰ দাম বাঢ়ব কিন্তু কিয় বাঢ়ব? মই কৈছো পেজুৰ দাম বাঢ়বই বাঢ়ব কিয়? কাৰণ পেজটো ইমান ডাঙৰ বঞ্চি আগতকৈ আগতে পেজ ইমান আছিল সৰু আছিল, আজিকালি চাওক হাতীত ডিমে আন পায় আৰু পেজুৰ দাম বাঢ়বই কিয়নো মিক্সাৰত দিব পেজ, পকৰীত দিব চাওমিন নে কি কেঁচেৰ দৰে সেইকেইডাল তাতে দিব মানে আপুনি ক'ব বিচাৰিছে যে আপোনাৰ গেলামাল দোকানত যিটো পেজ আছে সেইটো দাম বাঢ়ছে সেই পেজটো আমাৰ গেলামাল মানে আপোনাৰ সেই ঘুগনিত দিব কাটি এবাকে পৰঠা খান হ'লে তাতে এক পিচ দিব মানে চবতে হোম যজ্ঞ চবতে দিব খুজিছে সেইকাৰণে পেজুৰ দামটো বাঢ়ছে। আপুনি ক'ব বিচাৰিছে যে পেজুৰ দামটো এইকাৰণে বাঢ়ে কিন্তু আপনি মনে থাকো আপনি বহি থাকক। আচ্ছা এতিয়া পেজুৰ যি দামটো যি বাঢ়িল এই যে পেজটো যি বাঢ়িল এই পেজুৰ দাম কিয় বাঢ়িল মোক কওক। এতিয়া আপুনি মোক ক'ব লাগে যে পেজুৰ দামটো কিয় বাঢ়িল? পেজুৰ দামটো বাঢ়ছি মানে মই ক'লোৱে দেখোন
তোমাৰ অল এভৰিথিং পেজটো লাগেই হা লাগেতো বুজি পাইছোঁ পেজৰ দামটো কিয় বাঢ়িল চাউলটো আমাৰ সেই চৰকাৰে ফ্ৰী দিয়াৰ কাৰণে পেজৰ দামটো বাঢ়িল না ফ্ৰী নিদিয়াৰ কাৰণে বাঢ়িল কওকচোন আপুনি মোক পেজৰ দামটো মানে কিয় বাঢ়িল চৰকাৰে চাউল গিলা আপোনালোকক ফ্ৰীতে দিছে ফ্ৰীতে দিছে মানে প্ৰত্যেক ঘৰতে 35 কেজিকে দিছে প্ৰত্যেক ঘৰতে দিছে আৰু দিয়াৰ পিছত কি কৈছে পেজৰ দামটো উঠাই দিছে পেজৰ দামটো উঠাই দিছে মানে এবাগৰ পইচাটো সেবাগে উঠাইছে সেইফালে উঠাই দিছে আপুনি তাকে কওঁ আপুনি এই ইমানখিনি আপুনি পেজৰ মানুহ হৈ কিনে এখেতে যদি এইখিনি কথা ক'ব নোৱাৰে মই তেতিয়া ধৰক বুটটোতো এতিয়া ফ্ৰী দিলেও কি হ'ব আৰু পইচাটো দিয়ে আছে এখেতে কিন্তু এই বস্তুটো ক'ব পৰা নাই পেজৰ মানুহটোৱে আপুনি বৰ লাজ পাইছোঁ মই আপোনাক ঠিককৈ দিছোঁ লগতে ৰহুনটোৰো অলপ দাম পাইছে ইয়াৰ পিছত আমি ৰহুনৰ মানুহ মাতি আনিম হা গতিকে আজিলৈ আপোনালোক আমি এইখিনিতে এৰিম কাৰণ আমাৰ সময় হৈ আছে সময় মোৰো হৈছে ন আচ্ছা আপুনি এতিয়া পেজ দুটালৈ লাহে লাহে যাই থাকক আমিও সেই লাহে লাহে যাই থাকিম গতিকে আপোনালোকে চাই থাকিব আমাৰ এই অনুষ্ঠানটো গতিকে আমি নেক্সট পৰৱৰ্তী কাৰ্যসূচীত আমি বেলেগ মানে কিবা কিবি মানে লৈ আহিম আপোনালোকে চাই থাকিব ধন্যবাদ